মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ আমাৰ এই চেনেলত উপলব্ধ ভিডিঅ'সমূহ যদি ভাল লাগে তেতিয়াহ'লে কৰি ল'ব চেনেল সাবস্ক্ৰাইব লাইক প্ৰেছ দ্য বেল মই আজি আপোনালোকক দেখাম জিঅ' ফাইবাৰ ৰিচাৰ্জ কেনেদৰে কৰা হয় আৰু আপুনি জিঅ' ৰিচাৰ্জ জিঅ' যোনটো ফাইবাৰ হয় সেইটো পাৰচেজ কৰিবৰ কাৰণে আপুনি অফিচৰ লগত কন্টেক্ট কৰিব লাগিব আৰু আপোনাৰ এৰিয়া থকা জিঅ' নেটৱৰ্কটো ভাল হ'ব লাগিব জিঅ' ফাইবাৰ ইউজ কৰিবৰ কাৰণে সো আজি আমি কথা পাতিম জিঅ' ফাইবাৰটোৰ ৰিচাৰ্জ কেনেদৰে কৰা হয় জিঅ' ফাইবাৰটো কেনেদৰে কিনিব হেতু মই আপোনাক কৈছো জিঅ'ৰ লগত কানেক্ট কৰি পিনি আপুনি জিঅ'টাৰ পৰা অফিচৰ পৰা আপুনি ল'ব লাগিব আৰু অফিচৰ পৰা ল'লে আপোনাক প্ৰথম ৰিচাৰ্জটো তেখেতলোকে কৰি দিব যেহেতু হেতু ইমান ক'বলগীয়া নাই তো নেক্সট ৰিচাৰ্জটো আপোনালোকে কেনেকৈ কৰিব তাৰ ওপৰত মই বিতংভাৱে আপোনালোকক জনাম ভিডিঅ'টো চাই থাকিব এপিনৰ পৰা শেষলৈকে সকলোবিলাক ইয়াতে ডিসকাশন কৰিম অসমীয়াত সম্পূৰ্ণৰূপে আহকচোন আমি জিঅ' ফাইবাৰটো ৰিচাৰ্জ কৰিবৰ কাৰণে প্ৰথমতে আমি প্লে ষ্টৰত যাওঁ প্লে ষ্টৰত গৈ পিনি মাই জিঅ' এপ যোনটো হয় হেতু এপ আপোনালোকে ডাউনলোড কৰিব লাগিব আপোনালোকে হেতু এপ ডাউনলোড কৰিবলৈ প্ৰথমতে মই আপোনালোকক কম যে জিঅ' নাম্বাৰ নহলেও আপুনি তাতে লগইন হ'ব পাৰিব যোনটো ফাইবাৰ কিনুতে জিঅ' ফাইবাৰ কিনুতে আপুনি যোনটো নাম্বাৰ দিছিলে আপোনালৈ ওটিপি আহিছিলে সেই নাম্বাৰটো দি পিনি আপুনি এন্টাৰ কৰিব আৰু এন্টাৰ কৰাৰ লগে লগে আপুনি জিঅ' ফাইবাৰত গৈ পিনি কেনেদৰে কি কৰিব লাগে মই সকলোবিলাক আজি আপোনাক মই দেখাম চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আহকচোন কেনেদৰে ৰিচাৰ্জ কৰে আমি চাওঁ আজি প্লে ষ্টৰত আহিছো আমি প্লে ষ্টৰত দেখাম আপোনালোকক প্লে ষ্টৰৰ পৰা কেনেকৈ কৰিব লাগে সকলোবিলাক দেখাম প্লে ষ্টৰত আহিছো প্লে ষ্টৰত আপুনি ওপৰত সাৰ্চ বাৰটো দেখিছে সাৰ্চ বাৰ লিখিব মাই জিঅ' এপ মাই জিঅ' যোনটো ওলাইছে মাই জিঅ'ত আপুনি ক্লিক কৰি দিব মাই জিঅ'ত ক্লিক কৰাৰ লগে আপোনালোকে এনেকুৱা ইন্টাৰফেস খোল খাব মই ইয়াতে দেখিছে আপোনালোকে মাই জিঅ' এপটো আপডেট আহি আছে আৰু আপোনালোকৰ কাৰণে ইনষ্টল আহিব আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লোৱাৰ লগে লগে আপোনালোকক কেনেকুৱা এটা ইন্টাৰফেস দেখিব মই আপোনালোকক দেখাও মোৰ ইয়াত আপডেট আহি আছে সো মই আপডেট এতিয়া নকৰো মই এপছত গৈ পিনি আপোনালোকক দেখাইছো তো আপুনি এনেকৈ লগইন হ'ব লাগিব লগইন হোৱাৰ লগে লগে ইয়াতে আপুনি দেখা পাব ইয়াতে আপুনি দেখিব সুইচ একাউন্ট আপুনি সুইচ একাউন্টত ক্লিক কৰি দিব ইয়াতে আপোনালোকে দেখিছে মই আপোনালোকক দেখা ইয়াতে আপুনি যোনটো সুইচ একাউন্ট দেখিছে এটো সুইচ একাউন্ট ইয়াতে আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰি দিলে আপুনি ইয়াতে আপোনাৰ যোনটো জিঅ' ফাইবাৰ পাৰচেজ কৰোতে আপুনি যোনটো নাম্বাৰ দিছিলে সেই নাম্বাৰটো এন্টাৰ কৰিব লাগিব কেনেদৰে এন্টাৰ কৰিব মই এটো দেখাও আপুনি ইয়াতে সুইচ একাউন্ট কৰিব সুইচ একাউন্ট কৰিলে এনেকুৱা আহি যাব ইন্টাৰফেস এটা মোৰ দেখিছে প্ৰিপেড একাউন্ট আছে যোনটো জিঅ' নাম্বাৰ হয় আৰু এটা আছে মোৰ ফাইবাৰ একাউন্ট তো আপুনি ইয়াতে লিংক নিউ একাউন্ট যোনটো আছে যোনটো আপুনি দেখিছে লিংক নিউ একাউন্ট ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব ইয়াতে ক্লিক কৰিলে আপোনাৰ আগত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ইন্টাৰফেস খোল খাব তো এনেকুৱা এটা ইন্টাৰফেস আপোনাৰ আগত যেতিয়া খোল খাই যাব তেতিয়া আপুনি মোবাইল জিঅ' ফাইবাৰ জিঅ' লিংক হেল্থ হেটৱে আছে ইয়াতে আপুনি জিঅ' ফাইবাৰত ক্লিক কৰি দিব জিঅ' ফাইবাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যোনটো মোবাইল নাম্বাৰ তাত দিতে কিনুতে দিছিলে হেতু দি পিনি আপুনি জেনাৰেট ওটিপি কৰি দিব আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো ইয়াতে এন্টাৰ কৰি ওটিপিটো এন্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ জিঅ' ফাইবাৰৰ কানেকচনৰ যোনটো লিংক আছিল আপোনাৰ যোনটো নাম্বাৰ হয় সেই নাম্বাৰটো আপুনি শো কৰি যাব আপোনাৰ তাতে তো শো কৰি গলে আপুনি ৰিচাৰ্জ কৰিব পাৰিব ৰিচাৰ্জটো কৰিবৰ কাৰণে প্ৰসেছটো মই আপোনাক দেখাও মই আপোনাক এতিয়া বৰ্তমানলৈকে দেখালো কেনেদৰে আপুনি একাউন্টটো এড কৰিব আপুনি জিঅ' ফাইবাৰৰ একাউন্টটো সেই সকলোবিলাক মই দেখালো এতিয়া আহো ৰিচাৰ্জ কেনেদৰে কৰিম আমি ইয়াতে মই দেখাও মই ইয়াতে জিঅ' ফাইবাৰৰ একাউন্টটো আপোনাক ডিটেইলছটো দেখাই আছে তো আপুনি দেখাৰ লগে লগে আপুনি ইয়াতে দেখিব ৰিচাৰ্জ আপুনি এটো ৰিচাৰ্জটো দেখিছে তো এটো মোৰ জিঅ' ফাইবাৰৰ একাউন্ট হয় এটো নাম্বাৰ এই নাম্বাৰটো মোৰ জিঅ' ফাইবাৰৰ একাউন্ট সো আপুনি ৰিচাৰ্জত গৈ পিনি ৰিচাৰ্জ কৰিব লাগিব সো আমি ৰিচাৰ্জত গৈ কেনেদৰে ৰিচাৰ্জ কৰিব লাগে তাক আমি চাও তো আপুনি ইয়াতে ক্লিক কৰিব লাগিব ৰিচাৰ্জত ক্লিক কৰি দিয়াৰ লগে লগে আপডেট চাৰ্জ কৰিব আপোনাক চাৰ্জ কৰিলে এনেকুৱা এটা ইন্টাৰফেস আপুনি দেখাব প্ৰথমতে আপোনাক মন্থলি প্ল্যান এটা দেখাব তাৰ পিছত কোৱাৰ্টাৰলি চাব পাৰিব আপুনি তাৰ পিছত আপুনি সেমি এনুৱেল চাব পাৰিব এনুৱেল চাব পাৰিব টপ আপ 1 এনেকৈ আছে আপুনি এই টপ আপ চাব পাৰিব কম্বো চাব পাৰিব ডাটা বুষ্টাৰটো চাই ল'ব পাৰিব তো আপোনাক মই এতিয়া দেখাও আপুনি যদি মন্থলি ৰিচাৰ্জ কৰে তেতিয়া আপুনি 1299 টকাৰ প্ল্যান আছে আপোনাৰ কাৰণে প্ল্যানটো বেলেগ হ'ব পাৰে এটোত এদিনত আপোনাৰ স্পিড থাকিব 250 mbps
তো আপুনি 100 Mbps ল'ব পাৰে 500 Mbps ল'ব পাৰে 1 Gbps ল'ব পাৰে 1 Gbps ল'ব পাৰে 100 Mbps ল'ব পাৰে তো আপুনি 30 ডেজৰ কাৰণেহে এইটো প্ল্যান 1299 প্লাস GST আহিব GST আহিলে আপোনাৰ 30 ডেজৰ কাৰণে কিন্তু আপুনি ল'ব পাৰিব যদি আমি 30 ডেজতকৈ ওপৰ যদি চাওঁ তেতিয়া আপুনি কোৱাৰ্টাৰলি যাব কোৱাৰ্টাৰলি গলে দেখিছে 90 ডেজৰ কাৰণে আহিছে তো আপোনাৰ এইটো এমাউন্ট আহিব প্লাস GST আহিব তো 250 Mbps যদি আপুনি ইয়াতকে কমাই বিচাৰে তো কমাই আহিব তো এটো যদি আমি এই প্ল্যানটো বাই কৰিব বিচাৰো তলত আপুনি বাই অপচনটো দেখিছে এই বাই অপচনত গৈ পিনে আপুনি বাই কৰিব লাগিব মই বাই অপচনত গৈ বাই কৰি দেখাও আপোনাক GST প্লাস কিমান আহিব মই বাই কৰি দিছো অলপ দেৰি আপোনাক চাৰ্জ কৰিব আপোনাৰ GST লৈ পিনে আহি যাব 4598.46 এটো আহি গল এটো হোৱাৰ পিছত আপুনি পেটিএম কৰিব পাৰিব ডেবিট কাৰ্ডৰ থ্ৰুদি পাৰিব আপুনি নেট বেংকিং পাৰিব ক্ৰেডিট কাৰ্ড পাৰিব জিঅ' মনিৰ পৰাও আপুনি পাৰিব ফোন পে পৰা পাৰিব আৰু আপোনাৰ যদি মবিকুইক আছে মবিকুইকৰ পৰা আপুনি পেমেন্ট কৰিব পাৰিব তো আপুনি যদি পেমেন্ট কৰিব বিচাৰে তো আপুনি পেটিএম অপচনত গৈ পিনে আপুনি পেটিএম পৰা যদি কৰিব বিচাৰে ডেবিট কাৰ্ডৰ থ্ৰুদি কৰিলে আপুনি ইয়াতে ডেবিট কাৰ্ডৰ ক্লিক কৰি দিব ডেবিট কাৰ্ডত ক্লিক কৰিলে অলপ চাৰ্জ কৰিব তাৰ পিছত আপোনাক দেখাব বহুতৰে পেটিএম যেহেতু আৰু ফোন পে নাই তো মই দেখাইছো কাৰ্ডেদি কেনেদৰে কৰিব যেতিয়া আমি কাৰ্ড লম তেতিয়া আপুনি ইয়াতে দেখা পাইছে কাৰ্ড নাম্বাৰটো দিব লাগিব আপুনি যোনটো 12 ডিজিট या 16 ডিজিট নাম্বাৰ হয় হেতু আপুনি দিব লাগিব এক্সপায়াৰি মান্থটো দিব লাগিব এক্সপায়াৰি ইয়াৰটো আছে যোনটো আৰু সিবিবি কাৰ্ডৰ সিবিবিটো হৈছে কাৰ্ডৰ শেষৰ লাষ্টৰ হোৱাইট স্কেচাৰ যোনটো থাকে তাতে আপুনি লাষ্টৰ তিনিটা ডিজিটৰ এটা নাম্বাৰ আছে সেই নাম্বাৰটো দিব লাগিব নেম অন দ্য কাৰ্ড হোল্ডাৰ যাৰ নামত কাৰ্ডটো আছে তেখেতৰ নামটো দিব লাগিব নামটো দিয়াৰ পিছত এখিনি ইনপুট কৰাৰ পিছত পেমেন্ট অপচনত গৈ পিনে আপুনি ডাইৰেক্ট পেমেন্ট কৰি দিব পাৰিব আৰু আপোনাৰ জিঅ' ফাইটো ৰিচাৰ্জ হৈ যাব নেক্সট অপচনটো আপোনাক যদি মই দেখাও তেতিয়া আপুনি পেটিএমৰ সহজে হেতু সুবিধা হয় তো আপুনি চাই লব এখিনি সকলোবিলাক কৰিব ভিডিওটো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ আৰু হয়তো আপোনাৰ হেল্প হ'ব মই আশা কৰিছো থ্যাংক ইউ